বৰ্তমান মণিকাঞ্চন শিল্পী সমাজৰ শিল্পীসকল সত্ৰলৈ গৈ আছোঁ। আজি এই প্ৰভাততে আমি মন্দিৰৰ শুভক্ষণত আমি তাত সেৱা প্ৰদান কৰাৰ মানস কৰা হৈছে। গতিকে আমাৰ মণিকাঞ্চন শিল্পী সমাজৰ ছগৰাকী শিল্পী আজি শৰণ গ্ৰহণ কৰিব। আমি জগজীৱন বৰা আৰু আমি দায়িত্বতে গৈছোঁ। আমাৰ সমাজত এয়া গতিকে আমি খুবেই আনন্দিত। ইমান নহয় শুনা আগবাঢ়িছোঁ। আহোম ৰজাৰ দিনৰ ঐতিহাসিক ঠাই কছাৰী ৰজাৰো ইতিহাস থকা এই নুমলীগড় নুমলী আইদেৰে সাজিছিল। গতিকে নুমলীগড় বৰ্তমান বন্ধ কৰা অৱস্থা। গতিকে গড়টো দেখিলে বেয়াই লাগে, তথাপিও ইয়াত এটা নগৰাঞ্চল গঢ়ি উঠিছে। গতিকে আমি আগবাঢ়িছে, এইটো আমি যথেষ্ট সুখী হৈছোঁ। গতিকে আপোনালোকৰ সত্ৰত কি কি উৎসৱ পালন কৰা হয় বা কি কি কাৰ্য ধৰ্মীয় কাৰ্য সম্পন্ন কৰা হয়? আমাৰ ইয়াত চাৰিখন চলি থাকে। ফাকুৱা, পালনাম, প্ৰত্যেক অনুষ্ঠানত ফাকুৱা, পালনাম, আমাৰ কাতি মাহত কেইবাটো মেলা হয়, জয়ন্ত, তেনেকৈ ধৰক 12 মাহত আমাৰ অনুষ্ঠানবোৰ চলিয়ে থাকে। গতিকে আৰু আপোনালোকৰ ইয়াত ধৰক অন্যান্য যিখিনি ধৰক সত্ৰৰ যিখিনি সা সম্পত্তি, বিশেষকৈ ধৰক পুৰণা যিখিনি সাঁচিপতীয়া পুথি এনেকুৱা ধৰণৰ পৰিস্থিতি যথেষ্ট আছে। হয়, গতিকে এই সম্পৰ্কে আপুনি অকণমান জনাওকচোন। পুথিখিনি আমাৰ ইয়াত যিমানখিনি পুথি আছে ধৰক সেইখিনি আমি সংৰক্ষণ এই পাছফালে আছে, সংৰক্ষণ কৰা হৈছে। আমি মাজে মাজে গুৱাহাটীলৈ লৈ যাওঁ, তেওঁলোকে আহিলে আমেৰিকাই বস্তুটো আমাক ডনেট কৰিছে। হয়, ইয়াত আমি জানিবই পাৰিছোঁ যে মই আমাৰ পিংকুলৈ দেখাবলৈ আহ্বান জনাইছোঁ যে অসম ছ'চাইটি অফ আমেৰিকা ইয়াত সাঁচিপতীয়া পুথি এইখিনি ৰাখিবৰ কাৰণে ডনেট আগবঢ়াইছে। গতিকে আমি তেখেতসকললৈ আমি ধন্যবাদ জনাইছোঁ। আৰু আমি ইয়ালৈ সুখী অনুভৱ কৰিছোঁ। আৰু আমাক প্ৰভুজনাই জনাইছে যে ইয়াত প্ৰায় 6000 বিঘাকৈ বেছি মানে মাটি ইয়াত আছে, আৰু গতিকে মৰণিটো ঠাইত আছে। গতিকে আমি আশা ৰাখিছোঁ যে আপোনাসকলে এইদৰেই আধ্যাত্মিক চিন্তা চৰ্চাৰে
আমাৰ জনসাধাৰণক বৰ্তমান সময়ছোৱাত যিহেতু আধ্যাত্মিক চিন্তা চৰ্চাৰ আটাইতকৈ অভাৱটোৱেই ডাঙৰ কথা হৈছে, উঠি অহা প্ৰজন্মৰ কাৰণে এইটো বৰ ডাঙৰ হেৰি হৈছে। গতিকে আপোনাসকলে উঠি অহা প্ৰজন্মক বা দেশৰ কল্যাণৰ অৰ্থে যি সেৱা আগবঢ়াই আহিছে, আপোনাসকলৰ ওচৰত আমি অধিক কৃতজ্ঞ। আমি সেৱা নিবেদন কৰিছোঁ আপোনালোকলৈ। শৰণ ভজন দীক্ষা এইবিলাক ৰাইজক আমি দিয়া হৈছে। এতিয়া আমাৰ সত্ৰখনৰ এটা বৈশিষ্ট্য আছে, আপোনাৰ ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে শৰণ কৰি দিয়া হয়। মিচিং দিয়া হয়, নেপালী দিয়া হয়, কাৰ্বি দিয়া হয়, চাহ জনজাতীয় দিয়া হয়, মানে কথা নাই। এতিয়া বাগানীয়া মানুহখিনি আহে, বাগানীয়া মানুহখিনি শৰণ চাহ মিচিংসকল আহে, মিচিংসকল কাৰ্বিসকল কাৰ্বি জাতি কোনো জাতি বৰ্ণ আমি জানি সুখী হৈছোঁ যে জাতি বৰ্ণ নিৰ্বিশেষে এই সত্ৰত শৰণ আগবঢ়ায় আৰু এই সত্ৰই শিক্ষাৰ দিশতো যথেষ্টখিনি অৰিহণা এই বোকাখাট অঞ্চলত আছে। আমি এই কথা সকলোৱে আমি জানো যে বোকাখাট যোগানন্দ দেৱ সত্ৰাধিকাৰ কলেজখনো এই সত্ৰৰ পৰাই দান কৰিছে। গতিকে শৈক্ষিক দিশতো এই সত্ৰই যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু আধ্যাত্মিক দিশত আগবঢ়াইছে, বৌদ্ধিক দিশত আগবঢ়াইছে আৰু সাংস্কৃতিক দিশতো ইয়াত আগবঢ়াইছে। গতিকে আমি এই শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ এই স্থানত সমবেত হৈ আমি যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। আৰু এই সত্ৰৰ ইতিহাসো আছে যে ইয়াত যি সময়ত সত্ৰ প্ৰতিষ্ঠা হৈছিল, ইয়াত কুৰুৱা চৰাই এজোপা গছত বাঁহ আছিল। গতিকে সেই কুৰুৱা চৰাই বাঁহৰ থকাৰ ঠাইটুকুৰাৰ কাৰণেই এই সত্ৰৰ নাম কুৰুৱাবাহী সত্ৰ হৈছে বুলি আমি সত্ৰৰ ইতিহাসত আছে। গতিকে আমি কুৰুৱাবাহী সত্ৰক আমি চিৰ নমস্কাৰ জনাই আমি আগন্তুক কালতো যাতে আমি সকলোৱে এই সত্ৰক সেৱা সৎকাৰ কৰি থাকিব পাৰোঁ, সেই আশাকে ৰাখি আজিলৈ কাৰ্যসূচী আমি সামৰিছোঁ।